যোৱাকালি যেতিয়া বৰষুণ আহিল আনুমানিক 3টা বজাত তেতিয়াই বিদ্যুৎ একেবাৰে নাই। তেতিয়া আমি ৰাতি আনুমানিক 7টা বজাত আমি কল কৰিছিলোঁ বিজনী যি বিদ্যুৎ বিভাগ আছে তেওঁলোকক কল কৰাৰ পিছত কৈছিল যে হ'ব, এতিয়ালৈকে কোনো ধৰণৰ খবৰ নাই। আজি যেহেতু 16 তাৰিখ 15 তাৰিখৰ ঘটনা, আজি যেহেতু 16 তাৰিখ ইতিমধ্যে 12টা বাজিলে, এতিয়ালৈকে বিদ্যুৎ বিভাগৰ কোনো ধৰণৰ খবৰ নাই। ইতিমধ্যে আপোনালোকে কিন্তু জানে যোৱাকালি বঙাইগাঁও জিলাৰ সোণাইখোলাত আপোনালোকে নিশ্চয় জানে ৰাতিপুৱাৰ ঘটনা। বিজনীস্থিত কাৰেণ্টটো বিজনীৰে হয়, বিজনীস্থিত সোণাইখোলা যিটো ঘটনা হ'ল, 3 সন্তানৰ পিতৃ ইতিমধ্যে কিন্তু যোৱাকালি কাৰেণ্টৰ ফলত কিন্তু তার ছিঙাৰ ফলত কিন্তু আচলতে মানুহজন মৃত্যু হৈছে। আমি বাৰম্বাৰ চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনোৱাৰ পিছতো আচলতে কিয় গুৰুত্ব নলয় বিদ্যুৎ বিভাগে কিয় বা গুৰুত্ব নলয় নাজানো, কিন্তু আচলতে দেখিবলৈ পোৱা যায় যে এক মাহতে কিছুমান সময় দেখিবলৈ পোৱা যায় যে আধাৰো বেছি কাৰেণ্ট নাথাকে, কিন্তু লাইন বিলটো যেটো আহি আছে দেখিবলৈ পাইছোঁ ডিজিটেল মিটাৰ লগাইছে, কিন্তু ডিজিটেল মিটাৰ মানুহক আচলতে জোৰোঙা লগাইছে, কিন্তু কোনো ধৰণৰ সহায় নাই। আৰু বাৰে বাৰে আমি যেহেতু জনাইছোঁ যে আমাৰ কাৰেণ্টটো নাই, কিহৰ কাৰণে নাই, জনাৰ পিছতো এতিয়ালৈকে কোনো ধৰণৰ খবৰ নাই। যেহেতু 12 ঘণ্টা উকলি গৈছে, এতিয়ালৈকে লাইনৰ কোনো খবৰ নাই। কিন্তু চৰকাৰ তথা প্ৰশাসনক এইটোৱে জনাওঁ যে অতি সোনকালে যাতে বিদ্যুৎ বিভাগৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ডাঙাইগাঁও কীৰ্তনপাৰা যিটো সংযোগী পকীপথ, আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে। ওপৰত যি 14,000 ভল্টেজৰ যি কাৰেণ্ট, ইতিমধ্যে কিন্তু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এটা তামোল গছ কিন্তু ভাঙি পৰিছে। তাৰ ফলত কিন্তু ক'ব লাগিব এক প্ৰকাৰৰ যাতায়াত অব্যাহত হৈ পৰিছে, কিয়নো 6 চকা বাছ নাইবা 4 চকীয়া বাহন টোটেলি কিন্তু বন্ধ হোৱাৰ দিশত। যদি কিবা কাৰণ আহে ইয়াতে কিন্তু দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, গতিকে অতি সোনকালে বিহিত ব্যৱস্থা ল'ব লাগে।